Hello guys, welcome to my YouTube channel Habib Vlogs. তো আজি আৰু এটা নতুন ভিডিও লৈ আৰম্ভ কৰিলো। তো ভিডিওটো হল মানে শুকুর আলী এটা নতুন মানে গান শুকুর আলী মানে নতুন একটা সং রিলিজ করছে মানে পোস্ট করছে তার চ্যানেল শুকুর আলী প্রোডাকশনত। ভিডিওটো আৰম্ভ কৰাৰ আগত মানে আজি মানে মোক অলপ ব্লেক মানে দেখা যাইছে মানে সানগ্লাসটো ব্লেক। তো ৰবা সানগ্লাস সেইটোৱে পিন্ধিম। তো আপোনালোকে ভিডিওটো চাই থাকক। টেন 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 তো হৈ গ'ল মোৰ সানগ্লাস চেঞ্জিং। এই ভিডিওটো আৰম্ভ কৰা যাক। তো মই ভিডিও কৰাৰ আগত তো জানে আপোনালোকে মই এটা এন্ট্ৰ সৰুকে মানে এটা এন্ট্ৰ লগাই লওঁ। তো আজিৰ এন্ট্ৰটো মানে বেলেগ ধৰণৰ হ'ব। বলেন কি? তো এই ক্যামেরাম্যান এন্ট্র লাগা। ওকে। এতিয়া শুকুর আলী একটা অ্যাকশন ভিডিওটো চাওক তার অ্যাক্টিং টু টান 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 এবট মাফিয়া লাইক বাহ মজা। অ্যাক্টিংটো কেনেকুৱা লাগিল আপোনালোকক? তো আৰু এটা কথা, শুকুর আলী মানে বিয়া পাতিছে গম পাই আপোনালোক। তাই বিয়া পাতিও তাই মানে রিলেশনত আৰু এটা ছোৱালীৰ লগত আছে। কি সাক্ষ্য প্রমাণ আছে তোমার কাছে? প্ৰমাণ আছে মোৰ লগত, প্ৰমাণ দিম মই। এই চাওক প্ৰমাণ। I love you. মই বহুত মৰম কৰোঁ, ভাল পাওঁ মই এদিনে দেখাতে বহুত ভাল পাইছোঁ, মই বহুত ভাল পাইছোঁ। মই আপুনি নাহিলে মই মৰি যাম। কি আৰু বোলো কি আপুনি নাহিলে মই মৰি যাম। চালে আপোনালোকৰ প্ৰমাণ। তো এতিয়া কথা হ'ল কি মানে যে নহয় মানে কণ্টেণ্ট মানে ওলালোঁ অলপ মানে ইমান মানে কি ভিডিঅ' বনাম আজি মানে কি কৰিম মানে এনেই মানে জাষ্ট মানে আজি মানে ভিডিঅ'টি ইমানে। আৰু কথা মানে মেইন কথাটো হ'ল শুকুর আলী, আবেদ আলী আৰু ৰাকিব, এই তিনিটা কেৰেক্টাৰক মই এইটো ক'বলৈ মানে ওলালোঁ যে ভাল মানে সমাজত মানে ভাল কিবা এটা মানে মেছেজ দিব খোজা, এইবিলাক বেয়া মেছেজ নিদিবা। আৰু তোমালোকৰ ভিডিঅ'ত মানে বহুত মানে অশ্লীল ভাষা মানে প্ৰয়োগ কৰা হয়, এইবিলাক ভাষা যাতে ভিডিঅ'ত নোকোৱা। আৰু মানে নহ'লে এতিয়া তোমালোকৰ মানে ফেন ফলোয়িং বহুত আছে, মানে এটা এনেকুৱা দিন আহিব যে নাথাকিব, একো নাথাকিব। মানে মানুহৰ ব্যৱহাৰে মানুহৰ পৰিচয় ন। এতিয়া মানে যিমানখিনি দিছে সিমানখিনি লৈ যদি থাকি আৰু যদি আগবঢ়াই যাব পাৰা, আৰু নহ'লে যদি ইমান যদি এক লাভত যদি গছত তুলিব খোজা না, সেইটো নহ'ব। আৰু এটা কথা, আৰু ৰাকিব তোমাৰ ভিডিঅ'বিলাক মানে আগত যেতিয়া নেকি ছফিকৰ লগত মানে আছিলা তুমি, তেতিয়া তোমাৰ ভিডিঅ' বহুত ভাল লাগিছে। কিন্তু এতিয়া ৰ'ষ্টিং কৰি আছা, ঠিক আছে ৰ'ষ্টিং কৰা ভাল, কিন্তু বহুত মানে বেয়া কথা কোৱা ৰ'ষ্টিঙত তুমি, বুজিলা? তোমাক ডাইৰেক্ট মই কৈছোঁ তুমি বেয়া কথা বন্ধ কৰা, নহ'লে কিন্তু তুমি মানে যেনেকৈ মানুহ তোমাক আগুৱাই লৈ গৈছে তেনেকৈ মানে পিছুৱাই লৈ আহিব, বুজিলা? এতিয়াও টাইম আছে, ভাল হৈ যোৱা তোমালোক। ভাল ভিডিঅ' দিয়া, ভাল মানে কিবা এটা মানে মেছেজ দিব খোজা। এনেকুৱা যদি তোমালোকে অশ্লীল ভাষা যদি প্ৰয়োগ কৰি যদি ভিডিঅ'বিলাক পষ্ট কৰি দিয়া, তেনেহ'লেতো আমাৰ সমাজৰ ৰাইজেওতো এনেকুৱা মানে কি ক'ব আৰু তোমালোকৰ মানে এইখিনি কি মূৰত কি জ্ঞান নাই নেকি? এতিয়াও টাইম আছে, তোমালোকে মানে নিজৰ মানে মানুহে যাতে ক'ব নালাগে যে তোমালোক এইবোৰ বেয়া কৰি আছা, তাৰ আগতেই মানে নিজে মানে শুধৰাই যোৱা। তো এইটোৱে মানে আজি মানে মেইন উদ্দেশ্য ভিডিঅ'টোৰ। তো জাষ্ট এনেই মানে ভিডিঅ'টো মই বেয়া নাপাব। আৰু যদি মই ফেচবুক পেজৰ পৰা চাই আছে, ভিডিঅ'টো শ্বেয়াৰ কৰি দিব বেছিকৈ, আৰু ফেচবুক পেজটো ফ'ল' কৰি দিব, আৰু লাইক কমেণ্ট, আৰু ইউটিউবৰ যোন চাই আছে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইবটো নিশ্চয় কৰিব। নাই মই জানো মোৰ চেনেল ছাবস্ক্ৰাইব নকৰিব, কাৰণ মোৰ ভিডিঅ'টো মানে ভাল নহয়, বেয়া হয় মানে হ'ব লাহে লাহে। মানে মানুহটোৱে মাৰ গৰ্ভৰ পৰা মানে শিকি নাহে না, আহি যাব আৰু মোৰো আহিব। তো আশা কৰোঁ মানে ভিডিঅ'ত আপোনালোক মানে মনোৰঞ্জন দিব পৰা নাই। বলেন কি? তো ভিডিওটো যদি ভাল লাগে লাইক কমেন্ট শেয়ার সাবস্ক্রাইব করে দিব। তো
টাটা বাই বাই। ক্যামেরা তো সানগ্লাস সেন্স।